নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল এছাম ট্ৰিটছ এণ্ড ট্ৰেভেলত। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ আকৌ এটি নতুন ভিডিঅ'। আশা কৰোঁ আপোনালোকক ভাল লগাবলৈ চেষ্টা কৰিম, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, আপোনালোকে ফুটপাথৰ দোকানসমূহ নিশ্চয় দেখিছে, আৰু এই দোকানবোৰৰ বাবে আপুনি চহৰে নগৰে যাবলৈ বা ফুৰিবলৈ নিশ্চয় অসুবিধা অনুভৱ কৰিছে, কাৰণ এই দোকানবোৰে ৰাস্তাসমূহ সম্পূৰ্ণ বন্ধ কৰি পেলায় আৰু মানুহৰ চলাচল কৰিবলৈ অত্যন্ত অসুবিধা হৈ পৰে। কিন্তু আজি আমি আপোনালোকক এনেকুৱা এখন বজাৰ দেখুৱাম, যিখন বজাৰ নেকি এটা ৰেলৰ ট্ৰেকৰ ওপৰত অৱস্থিত হয়। এই বজাৰখন এটা সম্পূৰ্ণ ৰেলৰ চিৰিৰ ওপৰত অৱস্থিত হৈ আছে, আৰু এই ট্ৰেকটোৰ ওপৰেৰে দিনত বহুবাৰ ট্ৰেইনৰ চলাচল হৈয়ে থাকে। এই বজাৰখনৰ নাম হৈছে দ্য মেকলেন ফুড মাৰ্কেট, আৰু এই বজাৰখন থাইলেণ্ডত অৱস্থিত। এই ৰেলখনে এটি সৰু ৰাস্তাৰ দুয়োফালে থকা দোকানবোৰৰ মাজেৰে পাৰ হৈ যায়, য'ৰ পৰা নেকি ৰেলৰ যাত্ৰীসমূহে ইচ্ছা কৰিলে তাৰ পৰা যিকোনো ফল মূল আদি লৈ যাব পাৰে। এই বজাৰখনৰ দোকানসমূহ সম্পূৰ্ণ ৰেলৰ চিৰিটোৰ ওপৰতে বহে, যাৰ বাবে এই দোকানৰ গৰাকীসমূহে ৰেলখন কেতিয়া আহে সম্পূৰ্ণ সঠিক সময় তেওঁলোকে জানে, আৰু ৰেল অহাৰ আগে আগেই তেওঁলোকৰ দোকানৰ বস্তুসমূহ সেই ৰেলৰ ট্ৰেকৰ ওপৰৰ পৰা আঁতৰাই নিয়ে, আৰু ট্ৰেইনখন যোৱাৰ লগে লগেই আকৌ সেই বস্তুসমূহ ৰেলৰ ট্ৰেকৰ ওপৰলৈ লৈ আহে, আৰু এই কাৰ্যটো দিনত প্ৰায় ৮-১২তকৈও বেছি হোৱা দেখা যায়। দ্য মেকলেন মাৰ্কেট এতিয়া ইমান জনপ্ৰিয় হৈ পৰিছে যে ইয়াত যিমানসমূহ গ্ৰাহক আহে তাতকৈ বহু বেছি পৰিমাণে পৰ্যটক অহা দেখা যায়। এই বজাৰখন বেংককৰ পৰা প্ৰায় ৭২ কিলোমিটাৰ দূৰত অৱস্থিত। বেংককৰ এই ৰেল ট্ৰেকটোক লাহে লাহে চলা ট্ৰেক বুলিব পাৰি, কাৰণ ইয়াত এখন ৰেলৰ সৰ্বোচ্চ দ্ৰুতগতি হৈছে প্ৰায় ৩০ কিলোমিটাৰ। আৰু আচৰিত কথা এইটো যে এই বজাৰখনৰ মাজত থকা ট্ৰেকটোত কোনো ধৰণৰ ছিগনেল এতিয়ালৈ নাই, বা যেতিয়া এই ট্ৰেকটোৰে ৰেলখন পাৰ হৈ যায় তেতিয়া ৰেলখনে কোনো ধৰণৰ শব্দ নকৰে বা কোনো ধৰণৰ হৰণ নবজায়। বন্ধুসকল, ভিডিঅ'টি আজি ইমানতেই অন্ত কৰিম। যদি এই মেকলেন মাৰ্কেটখনৰ বিষয়ে ভাল লাগিছে তেনেহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰক। তেতিয়াহ'লে আজিলৈ ইমানতে অন্ত কৰিছোঁ। ধন্যবাদ। জয় আই।